নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আসাম এক্সাম টিপছ এণ্ড ট্ৰিক্সৰ নতুন এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই অসম টেট 2021ৰ ৰিজাল্ট সন্দৰ্ভত আৰু সেভাৰ ৱেবছাইট হেক সংক্ৰান্তত কেইবাটাও গুৰুত্বপূৰ্ণ কথা ক'লে। সবিশেষ জানিবলৈ ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক। ভিডিঅ'টি ইনফৰ্মেটিভ লাগিলে লাইক কৰিব নাপাহৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব যাতে তেওঁলোকেও এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিব পাৰে আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যাতে পোনপ্ৰথমে আমাৰ চেনেলৰ ভিডিঅ'সমূহ আপোনালোকে লাভ কৰে। সকলো লোকে আবেদন কাৰো প্ৰলোভনত কোনো নপৰিব। এটা দুষ্ট চক্ৰ সক্ৰিয় হৈ আছে। তাৰ কিংপিনজনক ইতিমধ্যে অসম চৰকাৰৰ CID-য়ে গ্ৰেপ্তাৰ কৰিছে, কিন্তু আন কেইবাজনো ব্যক্তি তেওঁলোক পলাতক অৱস্থাত আছে। পলাতক অৱস্থাৰ পৰা তেওঁলোকে কাৰোবাক প্ৰলোভিত কৰি প্ৰৰোচিত কৰি ধন আত্মসাৎ কৰাৰ এটা ফন্দি ৰচিছে। কিন্তু আমাৰ প্ৰাৰ্থীসকল সজাগ সচেতন হ'ব লাগে। কোনেও টেটৰ নম্বৰ বঢ়াই দিব নোৱাৰে, কোনেও টেটত পাছ কৰাই দিব নোৱাৰে। গতিকে তেওঁলোকে যি পৰীক্ষা দিছে তাৰ ওপৰত আস্থা ৰাখি ধৈৰ্যৰে তেওঁলোকে পৰীক্ষাৰ ফলাফললৈ অপেক্ষা কৰিব। সোনকালে দিব, সোনকালে। মই নিৰ্দিষ্ট কোনো তাৰিখ নাই, আমাৰ কোনো ৱেবছাইট তেনেধৰণে শেষ হোৱা নাই। তেওঁলোকৰ লগত মই ইতিমধ্যে দুবাৰকৈ আলোচনাত বহিছোঁ। প্ৰয়োজন সাপেক্ষে তৃতীয় চতুৰ্থবাৰৰ বাবেও তেওঁলোকৰ লগত আলোচনাত আমি বহিম। সমস্যাসমূহ সমাধান কৰাৰ কাৰণে আমাৰ প্ৰচেষ্টা অব্যাহত আছে। ভুকুতে কলটো নপকে, প্ৰত্যেকটোৰ কাৰণে অলপ সময় লাগে। গতিকে তেওঁলোকে উত্থাপন কৰা ন্যায্য সমস্যাখিনি সমাধান কৰাৰ কাৰণে আমি পদক্ষেপ লৈ আছোঁ। নহয়, আমি চব ইউনিভাৰ্চিটিয়ে